তিনিচুকীয়াৰ ৭৩ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উপলক্ষে উদুলি-মুদুলি পৰিৱেশ। বাণিজ্যিক চহৰ তিনিচুকীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ লগত সংগতি ৰাখি ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত সহস্ৰাধিক ৰাইজ ওলাই আহি ২টা বৰ্ষৰ পাছত আনন্দ উল্লাসেৰে চহৰখনত সাঙুৰি বাহিৰ কৰে শোভাযাত্ৰা। তম তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু আমি তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছিলোঁ। ১ বহাগত স্থায়ী সমিতিৰ য'ত মাটি আছে তাত ফ্লেগ হোষ্টিং হ'ল আৰু আজি ৪ বহাগ চলিয়ানগৰ খেলপথাৰত ৰাতিপুৱা ফ্লেগ হোষ্টিং হ'ল। তাৰপিছত ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। কিন্তু এটা ভাল লাগিছে আৰু সকলোৱে ভাল লাগিছে যে সকলো তিনিচুকীয়াৰ সকলো ধৰ্মৰ সকলো জাতি জনগোষ্ঠী সকলো ওলাই আহিছে, কাৰণ ২ বছৰ বিহু পোৱা নাছিলে। কিন্তু এইবাৰ যে আমি সঁচাকৈ গৌৰৱান্বিত যে তিনিচুকীয়াৰ প্ৰতিটো হিন্দীভাষীয়ে হওক বংগভাষীয়ে হওক সকলো মানুহ এই বিহুতলিলৈ ওলাই আহিছে আৰু একতাৰ দোলডাল বান্ধিবৰ কাৰণে তিনিচুকীয়াত এইটো আজি বিহুৰ দিনা এটা শুভবাৰ্তা তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে। আমি তিনিচুকীয়াবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে আমি এইদৰে মিলা প্ৰীতিৰে আগবাঢ়ি যাব লাগিব। আজি বিহুৰ দিনাখন যিটো দেখুৱাইছে কিমান ধুনীয়া হৈছে। গতিকে কাইলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে প্ৰিয়ংকা ভৰালী গীতৰ শৰাই। আমি তিনিচুকীয়াবাসী ৰাইজক সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোৱে আমাৰ যিবোৰ প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাত উঠি অহা প্ৰজন্মই আহি যোগদান কৰক আৰু তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুখন আৰু সাফল্যমণ্ডিত হোৱাৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে আপোনালোকৰ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, নিউজ টুডে অসম। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা। সকলো অত্যাধুনিক সা সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140666082।